সমষ্টি হ'ল গৈবাৰী সমষ্টি। কাৰণ কিয় আমাৰ ইয়াত দেবেন বড়ো ডাঙৰীয়াই অধিক ভোটত জয়লাভ কৰে প্ৰতিটো ইলেকশ্যনতে, আৰু তেখেতৰ এনেকুৱা পাৰদৰ্শিতাত আমিও বহুত সুখী। কিন্তু আমাৰ যিজন আমাৰ মুৰব্বী সভাপতি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, তেখেতৰ যিটো হিটলাৰী শাসন, এই হিটলাৰী শাসনত আমি অস্তিত্ব হৈ পৰিছোঁ। কাৰণ কিয় তেখেতৰ ব্যৱহাৰ আমাৰ কাৰণে আমি এনেধৰণৰ ব্যৱহাৰ বিচৰা নাছিলোঁ, আৰু এনে ব্যৱহাৰে আমাক বহুত ক্ষুণ্ণ কৰিছে। আমি তেখেতক গৰিহণা দিওঁ। BTCৰ EM দেবেন বড়ো ডাঙৰীয়াক পদৰ পৰা মানে কৰ্তন কৰিলে, এইটো জনাৰ কাৰণে আমি চিফৰ ওচৰলৈ গৈছিলোঁ। আমি চিফ হিচাপে যোৱা নাছিলোঁ, আমি ওমেন ব্লকৰ পৰা তেখেতক আমি সভাপতি হিচাপে চিন্তা কৰি তেখেতৰ ওচৰত আলোচনা কৰিম বুলি গৈছিলোঁ। কিন্তু তেখেতে আমাক অৱজ্ঞা কৰিলে, আৰু আমাক এনেকৈ তেখেতে মানে নিৰ্লজ্জ কথাৰে তাৰমানে আমাক মানে উপলুঙা কৰিলে, হাঁহিলে, আৰু এনেকুৱা ধৰণৰ পজিশ্যন লৈ তেখেতে আমাক ফটো তুলিলে আমি যেন চিৰিয়াখানাৰ জন্তু। চিৰিয়াখানাৰ জন্তুক ফূৰ্তিতে মানুহবিলাকে চিৰিয়াখানা চাবলৈ যোৱা মানুহবিলাকে যেনেকৈ ফটো লয়, ঠিক তেনেকৈ আমাক ফটো লৈছিল। BTCৰ EM মাননীয় দেবেন বড়ো ডাঙৰীয়া দেৱৰ কি কাৰণত কাৰ্যবাহী সদস্যটো কৰ্তন কৰিলে, সেই কথাখিনি আমি গৈবাৰী ৰাইজ হিচাপে, আমি পাৰ্টিৰ ৱৰ্কাৰ হিচাপে আমি তেখেতক লগ ধৰিব গৈছিলোঁ শালবাৰীত। তেখেতে কিন্তু আমাক গুৰুত্ব নিদিলে, আমাক অপমানিত কৰাৰ দৰে হ'ল। কিন্তু তেখেতে যি ভংগীমাত ফটো চটো মাৰি কিনে আমাক অপমানিত কৰিলে, তাৰ কাৰণে আমি খুব ক্ষুধিত হৈছোঁ, লজ্জিত হৈছোঁ। আৰু গৈবাৰী বিপ্লৱ হিচাপে আমি সেই সমূহ ৰাইজৰ কাৰণে আমি ধিক্ষা লাগিছে। গতিকে আমি আজি গৈবাৰী বিপ্লৱৰ পৰা, আমি গৈবাৰী ব্লক কমিটিৰ পৰা আমি সমূহ উপসভাপতি, কাৰ্যকৰী সভাপতি আৰু সাধাৰণ সম্পাদককে আদি কৰি আমি আজি পদত্যাগ কৰাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ। তামোলপুৰবাসী ৰাইজে ইণ্টেলিজেন্সসকলে মোক খবৰ লৈছে, আৰু সকলোৱে দুখ প্ৰকাশ কৰিছে যে সেইটো হাগ্ৰামা ছাৰৰ ভুল সিদ্ধান্ত হৈছে বুলি সকলোৱে মানে কৈছে। তো তেখেতসকলে আশ্বাস দিছে আগন্তুক দিনক আগবাঢ়ি যাওক আপুনি। আমি তামোলপুৰ ৰাইজ আপোনাৰ লগত আছে, তেখেতসকলে মোক আশ্বাস দিছে, সেইকাৰণে মই ধন্যবাদ তামোলপুৰ ৰাইজক দিছোঁ। আৰু মই নিশ্চিন্ত আছোঁ ৰাজনৈতিক পথাৰত আগন্তুক দিনক মই সফল হ'ম বুলি মই নিজকে বিশ্বাস ৰাখিছোঁ।